নিৰিবিলিখন নপঢ়ালৈকে যে মোৰ মনটো কিবা এটা বেয়া লাগি থাকে। পঢ়ি থাকোঁতেই পাৰ্চেলটো ৰিচিভ কৰিলোঁ, আইচ ৰোলাৰ। আবেলি হ'ল, গ'লোঁ নেহেৰুবালিলৈ। প্ৰথমতে আজি খোজ কঢ়া নাই, এক্সাৰচাইজহে কৰি লৈছোঁ। এই যে এক্সাৰচাইজটো প্ৰথমতে মই নোৱাৰিছিলোঁৱেই, কিন্তু লাহে লাহে নিজৰ ইম্প্ৰুভমেণ্ট অলপ অলপকৈ আনিছোঁ। মেলাও যিহেতু হৈ আছে, চাওকচোন এইবাৰ ৰমক জমককৈ লাইটবোৰ দিছে, কি ধুনীয়া লাগিছে পৰিৱেশটো দেখিবলৈ। সেয়ে মই ক্লিপ এটা লৈ আহিলোঁ। ঘড়ীটোৰ যে ফিটাডাল ছিগিছে বুলি কৈছিলোঁ, সেই আজি মায়ে লগাই আনিলে। তাৰপাছত খালোঁ মই প্ৰিয় চকলেটটো। খোজকাঢ়িবলৈ যোৱাৰ আগে আগে মই কৰিলোঁ মোৰ প্ৰিয় কামটো কি বাৰু? ৰিলছ বনোৱা। ভাল পাওঁ যিহেতু ৰিলছ বনাই। ৰিলছ বনালোঁ, ফটো দুখনমান উঠিলোঁ। এনেকুৱাই লাগিছে জনাব দেই। নিজৰ লগত নিজে সময় পাৰ কৰি এনেকৈয়ে ভাল পাওঁ। আহিম আকৌ।